এয়া মোৰ লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীয়ে পৰা কণী এইখিনি জাষ্ট গোটাই থৈছোঁ। এতিয়া ডেইলি কমচে কম 7-8টাকৈ কণী পাই আছোঁ। সোণালী মুৰ্গী আৰু লোকেল মুৰ্গীৰ কণী। লোকেল মুৰ্গীৰ কণী 3টামানকৈ পাই আছোঁ আৰু সোণালী মুৰ্গীৰ কণী 6টা 7টা 8টাকৈ পাই আছোঁ। আৰু ইয়াতো ৰখা হৈছে। এইবিলাক চব এতিয়া আধাটোমান ভাবিছোঁ নতুনকৈ বনোৱা ইনকিউবেটৰ মেচিনত উমনি দিম, আৰু বাকী আধা ভাবিছোঁ ঘৰতে খাম আৰু যিমান পাৰোঁ বিকিম। মাজে মাজে এটা এটা খাই থকা হৈছে, বিকি থকা হৈ আছে। এতিয়া আজি কেইদিনমানৰ পৰা পাৰি আছে। লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ কণী মিলাই পাৰ ডে 9টা 10টা কেতিয়াবা 11টালৈকে কণী পাই আছোঁ। ইয়াৰ এতিয়া মিক্স কৰি মানে উমনি দিম। সোণালী মুৰ্গী আৰু লোকেল মুৰ্গী কণী মিক্স কৰি পিনে ইনকিউবেটৰত নতুনকৈ বনোৱা ইনকিউবেটৰত দি দিম, আৰু আধা কণী বিকি দিম, আধা ইনকিউবেটৰত দিম, আৰু কিছুমান কণী খোৱাও হ'ব। এতিয়া দেখিছে